নমস্কাৰ সখীসকল আৰু মোৰ নিচিনা খোৱা মেইনসকল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ একেবাৰে সাধাৰণ পদ্ধতিৰে আৰু খুব কম সময়তে বনাই খাব পৰা এটা ৰেচিপি। একচুৱেলি ৰেচিপি নহয়, এটা মিঠাইহে। মাছ মাংসটো আমি খায়ে আছোঁ, তো গৰমৰ দিনত অকণ মিঠাই চিঠাইও খাব লাগে ন, ফল মূলৰ যিহেতুকে দিন যেতিয়া। আহকচোন আজি এই কাষ্টাৰ্ড বৰফিটো বনাওঁতে কি কি বস্তুৰ প্ৰয়োজন হয় চাই লওঁচোন। প্ৰথমতে মই লৈছোঁ চাওক, কাষ্টাৰ্ড পাউডাৰ 2 কাপ, বাটাৰ 8 চামুচ লাগিব আৰু চেনি। এই কাপটোৰে যিহেতুকে মই কাষ্টাৰ্ড পাউডাৰখিনি জুখিছোঁ, সেইটো কাৰণে এই কাপটোৰে মই আধা কাপতকৈও কম, যিহেতুকে মোৰ মা ডায়েবেটিক পেচেণ্ট। মই একচুৱেলি মানে চেনি দিবই নালাগে, তেওঁ বুলি অলপমান দিছোঁ। আৰু নেমু ৰস এচামুচ আৰু লগতে দিম ৱাটাৰমেলন জুচ। আহকচোন তৰমুজৰ জুচখিনি উলিয়াই লওঁ। তৰমুজটো এনেধৰণে আপোনালোকে একাপ উলিয়াই ল'ব। মই বাৰপতি কৈ আছোঁ যে যিটো কাপত আপুনি কাষ্টাৰ্ডখিনি জুখিব, সেইটো কাপেৰে তৰমুজৰ ৰস 1 কাপ ল'ব আৰু চেনি আপোনালোকে মিঠা যিমান খায় সিমানখিনি দিব পাৰে। মই অৱশ্যে তৰমুজটো মিঠাৰ কাৰণে মই মিঠা অলপ কমকৈ দিম, সেইটো কাৰণে। আৰু নেমু ৰস এচামুচ, বাটাৰ 8 চামুচ। আহকচোন এতিয়া বনাবলৈ আৰম্ভ কৰোঁতে চেনিৰ ঘোলটো বনাই লওঁ। চেনি আধা কাপ, তৰমুজৰ ৰস 1 কাপ, লগতে 1 টিস্পুন নেমু ৰস। লো চিমত বস্তুটো লাহে লাহে পাক খাবলৈ দিয়ক চেনিখিনি। এতিয়া কাষ্টাৰ্ড পাউডাৰখিনি ইয়াত ধুনীয়াকৈ লাহে লাহে আপুনি ভাজি লওক। চেনিৰ ঘোলটো লাহে লাহে গৈ থাকিবলৈ দিয়ক, এইফালেও লৰাই থাকিব লাগিব আৰু এইফালেও লাহে লাহে যেন তলত লাগি নাযায় তেনেকুৱাকৈ লৰাই থাকক। ইয়াত আমি এতিয়া ড্ৰাই ফ্ৰুটছ নিদিওঁ একো। যেতিয়া আমি এই বস্তুখিনি ঘোলখিনি সৈতে মিলাই দেখিছেনে কি ধুনীয়া হৈ গৈছে। এতিয়া চাওঁচোন আহক, চেনিৰ ঘোলখিনিও সম্পূৰ্ণ ধুনীয়াকৈ চেনিখিনি ইয়াত ঘোল খাই গৈছে। এতিয়া লাহেকৈ গেছটো অফ কৰি দিয়ক। লাহে 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 পানীখিনি ঢালি দিয়ক। এতিয়া 1 কাপ পানী দিয়ক। আৰু পানী দি দিছোঁ।
কাষ্টাৰ্ডটো যিমান ধুনীয়াকৈ ফুলি উঠিব বৰফিটো সিমানেই টেষ্টি হ'ব। এতিয়া 2 চামুচ বাটাৰ আগতেই দিছোঁৱেই, এতিয়া আৰু 2 চামুচ দিম। বাটাৰটো যদি আপোনালোকে কম দিবও বিচাৰে কমো দিব পাৰিব। মই 6 চামুচ দিছোঁ, আপোনালোকে 5 চামুচো দিব পাৰে, 8 চামুচো দিব পাৰে। প্ৰায় হৈয়ে গৈছে। তৰমুজৰ ৰসটো দিয়াৰ বাবে ইয়াৰ কালাৰটো বিৰাট ধুনীয়া আহিছে। দেখিছে নহয়, এইখিনি ধুনীয়াকৈ মিলি গ'ল। গেছটো অফ কৰি দিওঁ। এতিয়া ধুনীয়াকৈ মিলি গৈছে চব, কালাৰটো বিৰাট ধুনীয়া কালাৰ আহিছে। এতিয়া আহকচোন, মই এটা চিচাৰ ট্ৰে লৈছোঁ, তাত সামান্য তেল দি দিছোঁ। তেলখিনি চাৰিওফালে লগাই লওঁ, তেতিয়া ইয়াত মিশ্ৰণটো লাগি নাযায়। ডেক'ৰেশ্যনৰ কাৰণে আপোনালোকে লেমন চিডো ল'ব, মেলন চিডো ল'ব পাৰে। মই খিচমিচ আৰু বাদাম লৈছোঁ, কাঠবাদাম। এতিয়া মিশ্ৰণখিনি ইয়াত ঢালি দিম। এনেকৈ অকণমান বাটাৰ পাৰিব। এতিয়া কি হয়, প্ৰেছ কৰোঁতে আপোনাৰ লাগি নাহে, ধুনীয়াকৈ প্ৰেছ কৰি দুঘণ্টা ফ্ৰিজত ৰখাৰ পিছত দেখিছেনে কি ধুনীয়াকৈ ছেটিং হৈ গ'ল। আহকচোন এতিয়া প্লেটত উলিয়াই লওঁ। চাওক কি ধুনীয়া স্পঞ্জি হৈছে। এতিয়া ঘৰত ধুনীয়াকৈ বনাই খাওঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।